মাজুলীবাসীৰ বাবে এক নতুন সংযোজন অসমৰ একমাত্ৰ যিখন আয়ুৰ্বেদিক চিকিৎসালয় 50খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় এতিয়া 99% কামেৰে সম্পূৰ্ণ হৈ উঠিছে আৰু আগষ্ট মাহত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভ উদ্বোধন কৰিব আয়ুৰ্বেদিক চিকিৎসালয় আৰু যিখন আয়ুৰ্বেদিক চিকিৎসালয় মাজুলীত নিৰ্মাণ কৰা অসমৰ প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসালয় আৰু দেখুৱাইছোঁ মই এয়া ইতিমধ্যে কাম সম্পূৰ্ণ হৈ উঠিছে যিহেতু ইয়াৰ পূৰ্বে আচলতে এই আয়ুৰ্বেদিক চিকিৎসালয়ৰ পৰা মাজুলীবাসীয়ে সুবিধা লাভ কৰিব লাগিছিলে কিন্তু পূৰ্বৰ যিগৰাকী ঠিকাদাৰ সেই ঠিকাদাৰগৰাকীৰ কামৰ গাফিলতিৰ বাবে মাজুলীবাসীয়ে এই সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল কেইবা মাহ ধৰি আচলতে বিৰতিত থাকিবলগীয়া হ'ল আৰু তাৰ পাছত এনেধৰণৰ এতিয়া নতুনকৈ সজাই তোলা হৈছে মাজুলীৰ এইখন আয়ুৰ্বেদিক চিকিৎসালয় যিখন অসমৰ একমাত্ৰ আয়ুৰ্বেদিক চিকিৎসালয় আৰু খুব কম দিনতেই মাজুলীবাসীয়ে এই আয়ুৰ্বেদিক চিকিৎসালয়খনৰ পৰা যি স্বাস্থ্যখণ্ডৰ সুবিধা সেই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু মই কথা পাতিম স্থানীয় লোক আছে যিহেতু স্থানীয় লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু 99% কাম সম্পূৰ্ণ হৈ হয় 99% কাম সম্পূৰ্ণ হৈ উঠিছে বিশেষকৈ মানে ক'বলৈ একো নাই বাৰু অহা আগষ্ট মাহ হিমন্ত ছাৰে যদি আমাৰ আয়ুষ মেডিকেলখন উদ্বোধন কৰে তেতিয়া আমি বহুত ভাল পাম সুবিধা বহুত সুবিধা পাতি আমি বহুত লখিমপুৰ যোৰহাট ডিষ্ট্ৰিক্টলৈ আমি যাবলগীয়া হৈছে মাজুলী গাঁৱৰ মানুহ হৈ আমাৰ পইচা পাতিও নথকাৰ কাৰণে আমি বহুত দূৰ দূৰ যাবলৈ বহুত টকা খৰচ কৰি যাবলগীয়া আমাৰ সেইখিনি সুবিধা দিলে আমি ছাৰক বহুত ধন্যবাদ মানিম আগৰ পৰা মানি আছোঁ ইয়াৰ আগতে হৈ গ'লহেঁতেন মানে এই কিবা ঠিকাদাৰৰ গণ্ডগোল হোৱাৰ কাৰণে এইটো থাকিবলগীয়া হ'ল বঞ্চিত হ'বলগীয়া হ'ল এতিয়া বহুত ভাল 99% কাম শেষ হৈ গুচি গ'ল মই ইয়াৰ স্থায়ী বাসিন্দা নিশ্চিতভাৱে এগৰাকী স্থায়ী লোকে মন্তব্য প্ৰকাশ কৰিছে যে যিখন আয়ুৰ্বেদিক চিকিৎসালয় মই পুনৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগষ্ট মাহত শুভ উদ্বোধন কৰিব আৰু মাজুলীবাসী ৰাইজৰ বাবে এক নতুন সংযোজন এই আয়ুৰ্বেদিক চিকিৎসালয়খন যি আয়ুৰ্বেদিক চিকিৎসালয়খনে নদীদ্বীপ মাজুলীবাসীৰ লগতে উত্তৰ অসমৰ কেইবাখনো জিলাৰ ৰাইজক উপকৃত কৰিব